খবৰ আশা কৰো আপোনালোক সকলো ভালে আছে আৰু আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল হোমলি গপশপলৈ স্বাগতম জনাইছো আজি বহুত দিনৰ পিছত এটি সৰু ভিডিও লৈ আহিছো যেটো ভিডিওত মই সৰু লৰাছলিয়ে খাব পৰাকৈ খুব এটা হেলদি আৰু টেস্টি এটা চিকেনৰ ৰেচিপি লৈ আহিছো যেটো ৰেচিপি আপোনালোকৰ লগত ভাবিলো শেয়াৰ কৰো তেনেকে চিকেনটো বনাই মই নিজৰ লৰাকো খুৱাও সৰু লৰাছলিৰ ক্ষেত্ৰত দেখা যায় যে হেতে মানে খুব খোৱাৰ ক্ষেত্ৰত খুবই টেষ্টটো খুব বিচাৰে আৰু আমি মাকবিলাকে চাব লাগে যে বস্তুটো হেলদি হোৱাৰ লগতে টেস্টিও হেতে যেটো খাই টেষ্ট পায় তেনেকে বনোৱাটো সবে চেষ্টা কৰো দিয়কচোন সেই কাৰণে মই এনেকে বনালে যেহেতু মোৰ লৰাই খাই ভাল পায় সেই কাৰণে ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰো আৰু আপোনালোকেও নিশ্চয় তেনেকে বনাই নিজৰ লৰাছলিক খুৱাব পাৰিব তাকে আজি ভিডিওটো আপোনালোকৰ লগত শেয়াৰ কৰিছো ভিডিওটো শেষলৈকে চাব নিশ্চয় ভাল পাব আৰু যদি ভিডিওটো চাই ভাল পায় প্লিজ ভিডিওটো লাইক শেয়াৰ কৰিব এয়া লোকেল চিকেন খিনি বনাবলৈ মই এনেকে সৰু সৰুকৈ আলু কাটি লৈছো বইল কৰিম যেহেতু নেকি সেই কাৰণে সৰু সৰুকৈ কাটিছো যাতে ধুনিয়াকৈ সিজেও আৰু অকনমান ভাঙিও যায় আৰু বিলাহী লৈছো সৰু বিলাহী এটা সৰু সৰু টুকুৰা কৰি লৈছো আদা নহৰুৰ অকনমান পেষ্ট লৈছো পিয়াজ সৰু পিয়াজ এটা লৈছো আৰু কণ বিলাহী কেইটামান লৈছো যাতে তৰকাৰীখন অকনমান টেঙা টেঙা ভাব এটা হয় ভাল লাগে তেনেকুৱা হলে আৰু লোকেল চিকেনৰ কেপিছমান লৈছো তাকে এতিয়া এইখিনি কেনেকৈ বনাও তাকে চাও হকচোন এয়া চিকেনখিনি বনাবলৈ মই এনেকৈ পানীখিনি পুৰা সম্পূৰ্ণকৈ এনেকৈ উতলাই লৈছো তাৰ পিছত তাতে গোটেই বস্তুখিনি তাতে দি দিম একেলগে প্ৰথমে চিকেনখিনি দি লৈছো তাৰ পিছত পিয়াজ গোটেইখিনি আমি একেলগে দি দিম এয়া গোটেই বস্তুখিনি একেলগে দি দিলো আৰু সেই মান ধনিয়াৰ পাত কিখিলা অকনমান ডাঙৰ ডাঙৰকৈ দি দিছো আৰু বেছি সৰুকৈ দিলে সৰু লৰাছলি যেহেতু মুখত লাগিলে অকনমান বেয়া পায় সেই কাৰণে এইখিনি গোটেইখিনি একেলগে দি দিছো তাৰ পিছত মই এয়া সোৱাদ অনুসৰি নিমখ দিছো সেইটো আপোনালোকৰ নিজৰ হিচাপত দিব আৰু যেহেতু বইল বনাইছো সেই কাৰণে হালধিটো খুব বেছি দিলে বেয়া লাগে মই এনেকে এক পিঞ্চ জাস্ট এক পিঞ্চ হালধি দিছো আৰু এয়া গোটেই ভাপ হৈ গৈছে এয়া আৰু একেবাৰে সৰু চামুচেৰে বইল বনাইছো যদিও এই গুণটো ভাল আহিবৰ কাৰণে মই সৰু চামুচেৰে এক চামুচ কেঁচা মিঠাতেল দিছো আৰু এইখিনি ভালকৈ উতলিবলৈ দিও ইয়াতে আমি এনেই বইল বনালে ইয়াতে আমি কেঁচা জলকীয়া কাটি দিও বা আপোনাৰ গুণ এটা ধুনীয়া আহিবলৈ জালুকৰ গুড়া অলপ দিব পাৰো কিন্তু যেহেতু সৰু লৰাছলিৰ কাৰণে বনোৱা হৈছে সেই কাৰণে এনেকে দি আমি এইখিনি ভালকৈ উতলিলে ভালকৈ ঢাকনখন দি সিমত ৰাখি ইয়াত যেহেতু উতলটো আহিলে সেই কাৰণে আমি এইখিনি সিমত ৰাখি কেইবাটাও সিটি মাৰিবলৈ দিম যাতে তাৰ মাংসৰ যেটো ৰস ভালকৈ ওলাই আৰু তৰকাৰীখন খাবলৈ সোৱাদ হয় এয়া মই তাকে ঢাকনখন মাৰি দিও এয়া মই এনেকে ঢাকনখন লগাই দি সিটি মাৰিবলৈ দিম একেবাৰে সিমত ৰাখিছো সিমত ৰাখি প্ৰায় আপোনাৰ 25 মিনিটৰ পৰা 30 মিনিট মই সিমত ৰাখি এনেকৈ সিটি মাৰিম আৰু তাৰ পিছত তৰকাৰীখন আপোনালোকক প্ৰায় 20 পৰা 25 মিনিট সময় মোৰ চিকেনখিনি সিজোৱাৰ পিছত এইখিনি হৈ গৈছে তাৰ পিছত ভালকৈ সিটিটো খুলিব দিও তাৰ পিছত আপোনালোকক সিটিটো জাস্ট খুলিছে মই আপোনালোকক দেখাই আছো কেনেকুৱা হয় এয়া তৰকাৰীখিনি মই উলিয়াই দিছো একদম বেছি ভালকৈ
25 মিনিটমান মই চিমত সিজোৱাৰ পিছত একদম চিকেনখিনি কোমল হৈ গৈছে। সৰু ল'ৰা ছোৱালীয়ে খোৱাৰ কাৰণে বিশেষকৈ কোমল হৈ যাবৰ কাৰণে এনেকৈ বেছিকৈ চিটি মৰা সিজাইছোঁ আৰু জোলখিনি মই এনেকৈ ৰাখিছোঁ। আপোনালোকে নিজৰ সোৱাদ অনুসৰি তেনেকৈ ডাঙৰৰ কাৰণেও বনাব পাৰে। বনালে জোলখিনি নিজৰ হিচাপত ইয়াতকৈ অকণমান কম কৰি দিলেও ভাল লাগিব। মই সৰু ল'ৰা ছোৱালীয়ে খোৱা বনাইছোঁ যিহেতু সেইকাৰণে অকণমান জোল কৰি ৰাখিছোঁ। তাকে খাবলৈ এনেকৈ বনালে খুব সোৱাদ হয় আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে খুব হেল্ডিও হয়। আপোনালোকে এনেকৈ ট্ৰাই কৰি চাব আৰু যদি এনেকৈ খাই ভাল পায় আৰু নিজৰ ল'ৰা ছোৱালীও খাই ভাল পাব নিশ্চয়। আৰু যদি মোৰ এই বইল চিকেনৰ ৰেচিপিটো ভাল লাগিলে তেন্তে প্লিজ লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ।